হদিয়া জিলা শাখাৰ কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ ৰতনপুৰ যুগধৰ্ম প্ৰাথমিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ আইসকলেও কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ সম্বৰ্ধনা পত্ৰখন আমি এবাৰ পাঠ কৰি দিব বিচাৰিছোঁ। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰতনপুৰ যুগধৰ্ম প্ৰাথমিক শাখা পুৱ বুঢ়াবুঢ়ী থান শদিয়া জিলা তিনিচুকীয়া অসম ৩৭৮১৫ সম্বৰ্ধনা পত্ৰ প্ৰতি সন্মানীয় শ্ৰীযুত প্ৰমোদ নাথ সভাপতি শদিয়া জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰম শ্ৰদ্ধাৰ বাপ আমাৰ ভক্তিপূৰ্ণ সেৱা আৰু সম্ভাষণ গ্ৰহণ কৰিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ পৰম অনুৰাগী আপুনি এগৰাকী আদৰ্শৱান একান্ত সেৱক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ প্ৰাথমিক আঞ্চলিক জিলা স্তৰত মূল নেতৃত্ব প্ৰদান কৰি আহিছে। প্ৰবল মানসিক শক্তি ধৈৰ্য ত্যাগ আৰু অক্লান্ত পৰিশ্ৰমেৰে এই সুমহান উত্তৰ পূব ভাৰতৰ একমাত্ৰ অৰাজনৈতিক ধৰ্মীয় সংস্কৃতিৰ অনুষ্ঠানটিৰ উত্তৰোত্তৰ উন্নতি প্ৰচাৰ প্ৰসাৰৰ বাবে যি অনবদ্য অৰিহণা যোগাই আহিছে তাৰ বাবে আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত চিৰস্মৰণীয় হৈ থাকিব। হে বাপ, আপোনাৰ একান্ত ভক্তি ধৰ্মশীলতা সমাজ সচেতনতা আৰু সেৱাদৰ্শ উত্তৰ পুৰুষৰ বাবে চিৰকাল অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব আৰু আপোনাৰ সাধনা আদৰ্শ আৰু ব্যক্তিত্ব আমাৰ ভৱিষ্যতৰ মাৰ্গদৰ্শন হৈ ৰ'ব। আপোনাৰ এই মহান আদৰ্শনীয় গুণৰাজিৰ বাবে আপোনাক দিবলৈ আমাৰ ভক্তিৰ অঞ্জলি বাদে একোৱেই নাই। তথাপিও আজি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুগধৰ্ম প্ৰাথমিক শাখাৰ ৩৭তম বাৰ্ষিক অধিৱেশন উদযাপনৰ পবিত্ৰ ক্ষণত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই পৰম আনন্দিত হৈছোঁ। প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যেন পৰমেশ্বৰে আপোনাক সুস্বাস্থ্যৰ গৰাকী কৰি ভৱিষ্যতৰ জীৱন সুখময় শান্তিময় আৰু কৰ্মময় জীৱনৰ হকে অফুৰন্ত শক্তি প্ৰদান কৰি কৃপাপাত্ৰ কৰে তাৰে কামনা কৰিলোঁ। সেৱাৰে যুগধৰ্ম প্ৰাথমিক শাখাৰ হৈ সভাপতি গোলাপনাথ সম্পাদক কৃষ্ণ বৰা তাৰিখ ১৮/১২/২০২২। তেওঁ